নমস্কাৰ সকলোকে আপোনালোকক পুনৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুদিনৰ বিৰতিৰ মূৰত আকৌ এটা ভিডিঅ' বনাইছোঁ। বহুদিনৰ বিৰতি এই কাৰণে হ'ল কাৰণ মাজতে বহুত আলহীও আহিছিলে, কিছুমান চেলিব্ৰেশ্যনছ ইভেণ্টছো হৈছিলে, সেইবিলাক ঘৰুৱা কামত ব্যস্ত হৈ থাকিলোঁ আৰু ময়ো আচলতে মোৰ নিজৰ পাৰ্চনেল কাম এটাত ব্যস্ত হৈ আছিলোঁ। এক্সামিনেশ্যন এটা দি আহিছোঁ আজি, হাঁহিও উঠিছে। কি এক্সাম দিছোঁ সেইটো কিন্তু আপোনালোকক নকওঁ দেই বৰ্তমান। যদি কোৱালিফাই কৰোঁ তেতিয়াহ'লে মই জনাম, কিন্তু কৈ থ'লোঁ যে এক্সামিনেশ্যন এটা দি থৈ আহিছোঁ। কোৱালিফাই কৰোঁ নকৰোঁ বাৰু, ইমান বছৰৰ পাছত যে এক্সামটো দিছোঁ মোৰ কাৰণে সেইটোৱেই মানে ডাঙৰ কথা, ডাঙৰ ষ্টেপ। আৰু তেনেকৈ একো পঢ়া শুনা হোৱাও নাছিলে, ইটো সিটো কামত বিজি থকা যায়, এই অফিচ যোৱা হয়, এই ঘৰৰ কিবা কামত ব্যস্ত থকা হয়, সেইকাৰণে খুব বেছি ইণ্টেনচিভলিটো পঢ়া নাই। নপঢ়ি পেলাই বাৰু ইমানো বেয়া হোৱা নাই পৰীক্ষা, সেইকাৰণে ফিংগাৰ্ছ ক্ৰছ, চাওঁচোন কি হয় ৰিজাল্ট। খুব বেছি লাইট ফিল হৈছে, কেলে নাজানো এনেকুৱা লাগিছে মানে বহুত ডাঙৰ বোজা এটা যেন মানে সৰকি গ'ল মূৰৰ পৰা, সেইকাৰণে বহুত ভাল লাগিছে। আৰু সেইকাৰণে ভাবিলোঁ আকৌ ভিডিঅ' এটা বনাওঁ, কাৰণ ইম্পৰ্টেণ্ট এটা চেলিব্ৰেশ্যনৰ ভিডিঅ'জ বহুত বনাই থোৱা আছে মোৰ, কিন্তু একো পোষ্ট কৰিব পৰা নাই, এডিট কৰা হোৱা নাই, ফ্ৰী মাইণ্ডেড হৈ পেলাই বহি পেলাই ভিডিঅ' বনাইছোঁ। আৰু এয়া বেকগ্ৰাউণ্ডত দেখি কাপোৰ কানি, এই ৩-৪ দিন মই কাপোৰ এই যে শুকুৱাবলৈ যাওঁ, তাৰপিছত আনি পেলাই এনেকৈ ৰুমত থৈ দিওঁ। মোৰ মানে জাপিবলৈও মন যোৱা নাছিলে, কিন্তু আজি আহি পেলাই গোটেই ৰুম এফালৰ পৰা চাফা কৰি কৰি গৈ আছোঁ। আহিয়ে ফাৰ্ষ্টত এফালৰ পৰা কাপোৰ কানিবিলাক জাপিলোঁ, আৰু কিছুমান চিজিল কৰিবলৈ আছে। চ' মই সেইখিনিও কৰি থাকোঁ। আৰু আপোনালোকে চাওক মই কোনটো স্পেচিয়েল চেলিব্ৰেশ্যনৰ কথা ইয়াত মেনশ্যন কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, আৰু আপোনালোকে যদি মোৰ চেনেলত থকা ভিডিঅ'জবিলাক চাই পেলাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, অকল চাই পেলাই থৈ নিদিব, আৰু কমেণ্টত আপোনালোকে নিজৰ মতামত জনাব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়াই আচলতে সেই বিশেষ দিনটোৰ কিছু বিশেষ মুহূৰ্ত। আগৰাতি আহি পাইছিলেহি খুৰা-খুৰীহঁত, মানে কাকুৰ খুৰা-খুৰী, আৰু ডেফিনেটলি এতিয়া মোৰো খুৰা-খুৰী। এয়া হ'ল ৰীতা খুৰী, আৰু এয়া হ'ল সোণা খুৰীৰ ডাঙৰ জীয়ৰী। আৰু এয়া সকলোৱে ৰাতিপুৱাৰ চাহ খাই আছে, মই সকলোকে চাহ বনাই আনি পেলাই দিলোঁহি। আৰু আজি খুৰীৰ কাৰণে এটি খুব স্পেচিয়েল দিন, কাৰণ আজি খুৰীৰ জন্মদিন। আৰু সকলোৱে এতিয়া মিলি পেলাই জন্মদিনটো কেনেকৈনো পালন কৰা হয়, কিনো কৰিম আমি সকলোৱে, সেইটোৱে প্লেন কৰি আছিলোঁ। আৰু প্লেনিংটোনো আল্টিমেটলি কি বনালোঁ সেইটো আপোনালোকে ভিডিঅ'টো আৰু আহিবলগীয়া ভিডিঅ'জবিলাক একেবাৰে সম্পূৰ্ণৰূপে চালে ডেফিনেটলি গম পাব। সেইকাৰণে ব'লক ভিডিঅ'টো চাওঁ। ঘড়ীত বাজিছে 12টা, আৰু আমি সকলোৱে গা পা ধুই ধুনীয়াকৈ সাজি কাচি একেবাৰে যাত্ৰা আৰম্ভ কৰিছোঁ। বতৰটো একেবাৰে গোমা আছিলে, বৰষুণ দি আছিলে, অলপ টেনশ্যনো হৈছিলে যে তাত গৈ পেলাইও যদি বৰষুণ দি থাকে তেনেহ'লে প্লেন চপত হ'ব। কিন্তু এতিয়া অলপ অলপ বতৰ মুকলি কৰিছে, সেইকাৰণে মনটো ভাল লাগিছে। এয়া আমি অলম'ষ্ট আহি ডেষ্টিনেশ্যনৰ ওচৰ পাইছোঁহি। পিছফালে এইফালে চুনা, এইফালে কাকলি, কথাত মগ্ন। আৰু যোনসকল যোৰহাটতে থাকে আপোনালোকে চাগে নিশ্চয় ৰাস্তাটো দেখি ধৰিবতো পাৰিছেই যে আমাৰ আল্টিমেট ডেষ্টিনেশ্যন কোনটো হ'ব, বাট ষ্টিল গৈ থাকোঁ ব'লকচোন একেলগে। উফ, কি যে অপৰূপ দৃশ্য, চাৰিওফালে অকল সেউজীয়া, আৰু ওপৰত এই ধুনীয়া আকাশখন। মোৰ কিন্তু চাহ বাগিচাৰ লগত এটা খুব মধুৰ সম্পৰ্ক আছে। চাহ বাগান মোৰ খুব ভাল লাগে। তাৰ পিছতো এটা ৰিজন আছে। মোৰ দেউতা আৰু মোৰ ককা মানে মোৰ মাৰ দেউতা, তেওঁলোক দুইজনেই কৰ্মৰত আছিলে একেখন চাহ বাগিচাতে। আৰু দেন দ্য ষ্টৰি ষ্টাৰ্টছ। দেউতাই কামলৈ সদায় অহা যোৱা কৰোঁতে দেখে নহয় ধুনীয়া মাগৰাকীক, আৰু তাৰপাছতেই তেওঁলোকৰো লাভ ষ্টৰী আৰম্ভ হৈ গ'ল। আৰু বিয়াও সেইখন জেগাতেই দেউতাই কাম কৰি থাকোঁতে হ'ল। নহয়নে ইণ্টাৰেষ্টিং? এইবোৰ কথাবোৰ আপোনালোকৰ লগত মাজে মাজে শ্বেয়াৰ কৰি থাকিম, কিন্তু এতিয়া আমি যাত্ৰাটোৰ পৰা অলপ চমু বিৰতি লৈ পেলাই এই ধুনীয়া পৰিৱেশত কেইখনমান ফটো আৰু কিছুমান ভিডিঅ' কৰিবলৈ লৈছোঁ। লেডিজ পাৰ্টি গাড়ীৰ পৰা নামি একেবাৰে নাচ বাগ কৰাত লাগিলে। এইগৰাকী হৈছে মাইনু পেহী, যিগৰাকী হ'ল আমাৰ মাজু পেহী। এয়া মাজত ধুনীয়া বাৰ্থডে গাৰ্লগৰাকী, আৰু এখেত হৈছে আমাৰ সকলোতকৈ ডাঙৰ পেহী, মালা পেহী। এইটো বয়সতো এওঁলোকৰ যে মনবোৰ ইমান কালাৰফুল নহয়, এই ক্ষেত্ৰত কিন্তু মই সঁচাকৈ বৰ লাকি। মোৰ শাহুমাৰ ফালৰে হওক বা মোৰ শহুৰ দেউতাৰ ফালৰে হওক, প্ৰতিজন ব্যক্তি খুব বেছি ফান লাভিং, খুব বেছি ছাপৰ্টিভ, আৰু খুব বেছি মৰমীয়াল। এওঁলোকৰ মাজত থাকিলে মই মোৰ ফেমিলিটো একেবাৰেই মিছ নকৰোঁ, কাৰণ তেওঁলোকে মিছ কৰিবলৈ নিদিয়ে। আৰু এয়া চাওক, আমি সকলোৱে চাহ বাগিচাৰ মাজত ৰৈ ৰৈ প'জ দি দি কিমান যে ফটো তুলিছোঁ। এইফালে আকৌ আমাৰ চেলিব্ৰিটি কাপল, এওঁলোক দুজনক দেখিলে যে মোৰ সঁচাকৈ মনটো বৰ ভাল লাগে। ইজনৰ আনজনৰ প্ৰতি যে ইমান বেছি মৰম, একেবাৰে এৰি থাকিবই নোৱাৰে। এয়া হ'ল খুৰা।
এতিয়া যিহেতু ট্ৰিপটোত ইনভলভ হোৱা প্ৰতিজন ব্যক্তিক মানে প্ৰতিজন সদস্যক মই আপোনালোকৰ লগত চিনাকি কৰাই দিলোঁ। আপোনালোকেও ভিডিঅ'বিলাক চাই পেলাই খুব বেছি ভাল পাব। ব'লকচোন যাওঁ তেনেহ'লে। যদিও আমাৰ যোৱা বাটটো একেবাৰে চাহ বাগিচাৰ মাজে মাজে আছিলে, এই কথাটো ক'ব লাগিব যে ৰাস্তাৰ কণ্ডিশ্যন খুব বেছি ভাল। আমি ফাৰ্ষ্টত অলপ ডাউটফুল আছিলোঁ যে বাগানৰ মাজে মাজে ৰাস্তা হ'ব ভাল হ'ব বা নহয়, আৰু তাতে বতৰ বেয়া আছিলে। কিন্তু আপোনালোকেও যদি এই জেগা ভিজিট কৰিবলৈ আহে তেনেহ'লে বি চিয়'ৰ ডেট ৰাস্তা আপোনালোকে খুব বেছি ভাল পাব। মাজে মাজে দুই এঠাইত 1-2 মিনিটৰ কাৰণে আপোনালোকে কেঁচা ৰাস্তাও পাব পাৰে, কিন্তু অল অভাৰ জাৰ্ণিটো খুব বেছি কমফৰ্টেবল আছিলে। আৰু আমাৰ কাৰণে এটা প্লাছ পইণ্ট হ'ল যে বৰষুণো ৰখি গ'ল আৰু বতৰটো মুকলি কৰিলে। আপোনালোক বহুতে চাগে এই চাইনবোৰ্ডখন দেখি এতিয়া নিশ্চয় গম পাইছে যে আমি গৈ আছোঁ ক'লৈ। আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনলৈ আছে মাথো 1.5 কিলোমিটাৰ, আৰু গৈ পোৱাৰ পিছৰ মুহূৰ্তখিনি অতি সোনকালে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আহিবলগীয়া ভিডিঅ'টো।